দোল সাৰগাঁও দোল এয়া আমাৰ মাইনাহঁতে কিবা কিনি আছে চিন্ময় দোকানী হৈছে দে খুলীয়া ভাৱৰীয়া আছে সাৰগাঁৱত বৰ্তমান আৰম্ভ হোৱা নাই বাৰু কিছু সময় পিছত আৰম্ভ হ'ব এয়া আৰু এপিনে এইগিলা মানুহ বহি আছে ৰেডি এয়া ধুনীয়াকে ককা ব্লগ বনাইছো বাকীখিনি বাৰু মই লাহে লাহে দেখাই আছো আমাৰ খুৰা আমি আজি আহিছো সাৰগাঁৱত আমন্ত্ৰণ কৰিছে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰিবৰ কাৰণে বিয়াখাত খুলীয়া ভাৱৰীয়া অমরাবতী ধ্বংসৰ বাবে উদ্বৃত হৈছে কিন্তু তোমালোকে এই ধ্বংস নিৰ্মূল কৰিব নোৱাৰিলা আমাৰ শক্তিৰে যি পাৰিছো তাকে কৰিছো দেৱৰাজ স্বৰ্গপুৰত এনে এজন দেৱতা নাই যিয়ে নেকি দৈত্য অসুৰৰ ঘৰত নপলোৱাকৈ থকা নাই দৈত্যৰ সকলো দৈত্যই দানৱ লগ হৈ স্বৰ্গপুৰ আক্ৰমণ কৰিবলৈ যুদ্ধ যাত্ৰা কৰিছে হয় দেৱতাসকল ধ্বংস হ'ব নহয় দানৱসকল ধ্বংস দেৱতাসকল ধ্বংস হ'ব আৰু দৈত্য দানৱসকলে ৰাজসিংহাসন অধিকাৰ কৰিব সৃষ্টিৰ প্ৰতি ব্ৰহ্মা মহেশ্বৰ শ্ৰীকৃষ্ণ আদি কৰি মহান পুৰুষসকল জীৱিত থাকোঁতে কাষাৱক আছে অমৰাৱতী ধ্বংস কৰিব যাক তুমি সৃষ্টিৰ প্ৰতি বুলি গৌৰৱ কৰিছা সেই সৃষ্টিৰ প্ৰতি ব্ৰহ্মাদেৱে সিহঁতক অমৰত্ব প্ৰদান কৰি মতলীয়া কৰি তুলিছে নহলে ইমান দিনে সেই দৈত্যকুল জীৱিত নাথাকিলে হয় তোমালোকৰ যুক্তি মই শুনিব নোখোজো যোৱা সকলোৱে সন্মিলিত হৈ অমৰাৱতী ৰক্ষাৰ বাবে যুদ্ধ যাত্ৰা কৰা নহলে সেই অসুৰবিলাকে পুনৰ যুদ্ধৰ হাজৰি আহিছে তাৰ বাবে কোনো চিন্তা নকৰিব দেৱৰাজ যিকোনো মুহূৰ্ততে আমি সিহঁতৰ প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ নহয় পৱন এনেকুৱা এক মুহূৰ্ত সময় আহিব পাৰে যাক অনুভৱ কৰিবলৈ কাৰো সময় নহব শুনা সকলোৱে স্বৰ্গৰ পেচৰি উৰ্বশী আদি কৰি সকলো ৰমণীকে সাজু কৰিব লাগে যাতে সৌন্দৰ্য অসুৰবিলাক আহিলে সিহঁতক মায়াৰে বোলাই স্বৰ্গৰ দুৱাৰত আবদ্ধ কৰিব পাৰে আৰু ঠিক সেই সময়তে সাজু হৈ থকা দেৱতাসকলে সিহঁতক আক্ৰমণ কৰিব বাঙালী এতিয়া সকলো দেৱতাই একত্ৰিত হৈ যুদ্ধ যাত্ৰা কৰিব লাগে নহলে ইমানতে অমৰাৱতী ধ্বংস হ'ব
হাউৰিয়াৰ অন্তিম পৰ্যায় Hey,